নমস্কাৰ বন্ধু বান্ধৱীসকল, কুশলে আছে নিশ্চয়। জে বি এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি পুনৰবাৰ আপোনালোকক লৈ আহিছোঁ তিনিচুকীয়া জিলাৰ বাগজান থানা অন্তৰ্গত দিয়ামুলি চাহ বাগিচাৰ পালংলাইন খেলপথাৰত অনুষ্ঠিত হৈ থকা প্ৰশিক্ষণ কাৰ্যসূচীৰ মাজলৈ। তাৰ আগতে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে লাইক কৰক, কমেণ্ট কৰক আৰু বহুত শ্বেয়াৰ কৰক। আৰু ছাবস্ক্ৰাইব বটনৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক যাতে পৰৱৰ্তী নটিফিকেশ্যনবিলাক আপোনালোকে সময়মতে পাই থাকে। ধন্যবাদ। হয়, এতিয়া মই প্ৰশিক্ষকসকলৰ ফালৰ পৰা তেখেতসকল যথেষ্টখিনি কষ্ট কৰিছে আৰু তেখেতসকলৰ এই প্ৰচেষ্টা মানে যুগমীয়া হওক আৰু লগতে এই প্ৰচেষ্টাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল কিদৰে উপকৃত হৈছে মই জানিব বিচাৰিম। প্ৰায়ভাগে ইয়াৰ ল'ৰা চবে তাৰমানে আপোনাৰ শিবিৰ পাতাৰ কাৰণে পৰীক্ষণ পুলিচৰ কাৰণে সেইটো কাৰণে চবে ল'ৰা ছোৱালী আগ্ৰহ হৈ আহিছে ফিল্ডত। তেনেকৈ মই উপভোগ পাইছোঁ। তাৰমানে ল'ৰাকেইটা ৰানিং কৰিবলৈ ক'লে এপাক ৰানিং কৰিবলৈ ক'লে 10 পাক ৰানিং কৰিবলৈ তাৰমানে ল'ৰাকেইটা মজবুত আছে। সেইটো কাৰণে ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু মেইন কথা হ'ল এতিয়া এইবিলাকৰ ইণ্টাৰভিউ আছে, পুলিচৰ ইণ্টাৰভিউৰ কাৰণে ল'ৰা ছোৱালীক ভাল প্ৰশিক্ষণ দি আছোঁ। মই কোঅৰ্ডিনেশ্যন দিছোঁ, য়োগা দিছোঁ, তাৰপিছতে এক্সাৰচাইজ দিছোঁ, কুল ডাউন দিছোঁ আৰু বাকী যিমান গ্ৰাউণ্ডৰ এক্সাৰচাইজ আছে, যিমান ৰানিং আছে, যেনেকৈ ৰানিং এডভান্স কৰিব পাৰে, যেনেকৈ জাম্প এডভান্স কৰিব পাৰে তেনেকৈ বেছিকো দিছোঁ। তেনেকৈ ল'ৰা ছোৱালী এতিয়া মই দুসপ্তাহত তাৰমানে বহুত ইমপ্ৰুভ পাইছোঁ। যেনেকৈ 16 মিনিট ৰানিং কৰা ল'ৰাটো এতিয়া তাৰমানে 12 মিনিটত সোমাইছে, 13 ছেকেণ্ডত সোমাইছে আৰু 13 মিনিটত সোমাইছে। বহুত এডভান্স হৈছে। আৰু জামো ল'ৰা ছোৱালীকেইটা ইমান কম মাৰি আছিলে, এতিয়া দুসপ্তাহত যেনেকৈ প্ৰশিক্ষণ ইমান ভাল মই দি আছোঁ, আমাৰ পাৰ্টি গ্ৰুপে দি আছিলোঁ, তেনেকৈ ল'ৰা ছোৱালীয়ে একদম পূৰা জামকেইটা পাছ হৈছে, চব এক্সেলেণ্টে মাৰি আছে। তাৰমানে সেইকাৰণে এই আগন্তুক এতিয়া যোনটো ইণ্টাৰভিউ হ'ব, যোনে পুলিচত ইণ্টাৰভিউ দিব ভালকৈ পাছ কৰিব বুলি মোৰ আশা আছে। হয়, প্ৰশিক্ষণত যিসকলে আজি প্ৰশিক্ষণ দি আছে সেই তেখেতসকলৰ নামবিলাক জানিব পাৰিম নেকি? মোৰ নাম ৰাজা দলে। হয়, নমস্কাৰ, মোৰ নাম ভাৰত গগৈ। আৰু মোৰ নাম শ্ৰী বিদ্যাসাগৰ দেউৰী। হয়, আৰু আছে নেকি কোনোবা? আৰু আছে তাৰমানে চৈতবান দেগৰী আৰু কি আছিলে মনোজ চুমুৱা। ধন্যবাদ। আপোনালোকৰ প্ৰচেষ্টা অব্যাহত থাকক আৰু আপোনালোকৰ প্ৰচেষ্টাই ছাত্ৰ ছাত্ৰীৰ সোণালী ভৱিষ্যত আৰু সোণালী কৰি তোলক। তেখেতসকল যাতে আগুৱাই যাওক আৰু আমাৰ ল'ৰা ছোৱালী যিহেতু আগবাঢ়ি গ'লে আমাৰেই ভাল, আমাৰ অসমখনৰ ভাল আৰু সুন্দৰ অসম গঢ়াৰ ক্ষেত্ৰত আমাৰ সকলোৱে সুবিধা হ'ব এইদৰে আগবাঢ়ি গ'লে। ধন্যবাদ আপোনালোক সকলোকে। প্ৰশিক্ষণৰ মাজতে আমি ইয়াৰ প্ৰশিক্ষাৰ্থীসকলৰ আমি আজি অনুভৱবিলাক জানিব বিচাৰিম। লগতে ইয়াত যিসকল প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দি আছে আৰু যিসকলৰ উদ্যোগত এই প্ৰশিক্ষণ কাৰ্যসূচী আজি অনুষ্ঠিত হৈ আছে সেই সকলোৰে আজি আমি অনুভৱবিলাক জানিব বিচাৰিম। প্ৰথমতে আমি এই প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰা কোনোবা এজনৰ আমি অনুভৱ জানিব বিচাৰিছোঁ। আজি ইয়াত প্ৰশিক্ষণ লৈ তোমালোকৰ কেনে অনুভৱ হৈছে?
মই পোনপ্ৰথমে আমাৰ এই কাৰ্যসূচীটো যিসকলে আমাৰ লৈছিল সেই কমিটিটোক প্ৰথমে কমিটিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এনেকুৱা ভিতৰুৱা অঞ্চলত এনেকুৱা এটা কাৰ্যসূচী লোৱাৰ বাবে। লগতে আমাৰ ল'ৰা ছোৱালী আমাৰ ৰাজা দলে ছাৰে যিখিনি প্ৰশিক্ষণ দি আছে, আমি গগৈ ছাৰ আমি ভালদৰে নাজানিছোঁ সেইকাৰণে চৰি ছাৰ। তাৰপিছত মই তেখেতসকলৰ নামবিলাক জানি ল'ম বাৰু, মই এই কথাটো ক'ম, তাৰপিছত বাকী কথাখিনি তোমালৈ সকলো আমাৰ ট্ৰেইনিং দিয়া সকলো ছাৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ল'ৰা ছোৱালীসকলৰ উৎসাহ আৰু চেষ্টাৰ সফল হওক তাৰে কামনা কৰিছোঁ। সেইখিনিয়ে কৰিছোঁ। এতিয়া মই যিসকলৰ উদ্যোগত এই আজি প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে তেখেতসকলৰ মনলৈ যে এই ভাৱটো কেনেকৈ আহিলে আৰু তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যতৰ কথা আগত ৰাখি তেওঁলোকে এই অনুষ্ঠানটো আয়োজন কৰিলে, সকলোবিলাক কথা জানিবৰ বাবে তেখেতসকলৰ ফাললৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ থাকিল আপোনাক। আমি এই প্ৰশিক্ষণ যোৱা মাহৰ 24 তাৰিখে উদ্ঘাটন কৰিলোঁ তাৰপিছত 25 তাৰিখৰ পৰা আমি প্ৰশিক্ষণ চলাই আছোঁ। আৰু এই প্ৰশিক্ষণ আমাৰ তিনিচুকীয়া জিলা সমিতি জাতীয় মহাসভাৰ তেওঁলোকৰ সুবিধাৰ ফালৰ পৰা আমি প্ৰশিক্ষণ চলাই আছোঁ। আৰু আমাক এই প্ৰশিক্ষণ চলাবলৈ আমাক মানে দায়িত্ব দিছে। আমি কেইজন আমাৰ লগৰ সৈতে আছে, আমি একেলগে মানে দেখাই কৰি থাকোঁ। তাৰপিছত আৰু কেইজনমান আছে এতিয়া ডিউটিত জইন কৰিলে, সেইকাৰণে তেওঁলোকে আহিব পৰা নাই। আৰু আমাৰ ছাৰহঁতে আছে, আমাক বহুত সুবিধা দিয়ে। সদায় ৰাতিপুৱা সেইখিনি আগৰ পৰা, আজি নহয় বোলে এইখন ফিল্ডত যে আগৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকক এই দিয়ামলি চাহ বাগিচাৰ বা বাগজান অন্তৰ্গত বাগজান থানাৰ অন্তৰ্গত যিমান চাহ বাগিচা হওক বা গাঁও ভূঞা আছে গোটেইখিনি ল'ৰা ছোৱালীবিলাকক কিমান সুবিধা দি আছে, তেখেতলোককো আমি ধন্যবাদ দিছোঁ। আৰু আমাৰ বাগজান থানাৰ অচি ছাৰকো আমি ধন্যবাদ দিছোঁ। আৰু আমাৰ জিলা সমিতি এতিয়া জাতীয় মহাসভা মানে আপোনাৰ অসম জাতীয় মহাসভা হয় হয়, অসম জাতীয় মহাসভাৰ ফালৰ পৰা এই উদ্যোগটো লোৱা হৈছে। আৰু ধন্যবাদ অসম জাতীয় মহাসভাৰ সকলো বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ শাখা সমিতিৰ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু লগতে এই অনুষ্ঠানটো যাতে আৰু দীঘলীয়া হয় তাৰ বাবে আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা লৈছে নি? ব্যৱস্থা লৈছোঁ মানে এইখন আমাৰ 3মহীয়া প্ৰশিক্ষণ চলিব। হয় হয় হয়। আৰু যদি এনেকুৱা সুবিধা আহে তেনেহ'লে আমি সুবিধা ল'বলৈ বিচাৰোঁ। আৰু আমি এইটো SP ছাৰৰ পৰা সুবিধাখন লৈছোঁ, যাতে নেকি আমাৰ এই যিটো আমাৰ গাঁও এইখন একদম পিছপৰা গাঁও বুলি ক'ব পাৰিম দেই। এই বাগজান দীঘলতৰং দিয়ামুৰিৰ উপায় এইফালে যিমান আছে গোটেইখিনি মানে একদম মানে পিছপৰা বুলি ক'ব পাৰিম। কিন্তু ইমানখিনি সুবিধা আমি কৰিব পাৰিছোঁ। আৰু আমাক জিলা সমিতি সুবিধা দিলে, জাতীয় মহাসভাৰ জিলা সমিতি, তাৰপিছত আমাৰ অচি ছাৰ আৰু আমাৰ ছাৰ আমাৰ আগৰ পৰা মানে ইয়াত আমাক সুবিধা দিছে দেই। তেওঁক মই ধন্যবাদ জনাইছোঁ। মই ইমানেই ক'ব বিচাৰিছোঁ। হয় হয়। এতিয়া আজি যথেষ্ট সংখ্যক ইয়াত ছাত্ৰ ছাত্ৰী বা প্ৰশিক্ষাৰ্থী উপস্থিত আছে, প্ৰায় 150 ওচৰা-ওচৰি হ'ব। কেনে লাগিছে ইয়াত মানে প্ৰশিক্ষণটো লোৱাৰ ইয়াত উপস্থিত থাকি? হয়, আগ্ৰহ দেখিতো ভাল লাগিছে। ল'ৰা ছোৱালী যিমান আছে বাগানৰ হওক বা গ্ৰাছ লেভেলত যিটো মানে প্ৰশিক্ষণ দিয়া আছে, আজি প্ৰশিক্ষণ পাই মানে চবেই সকি আছে আৰু আগ্ৰহ চাই অতি আনন্দিত। কাৰণ অহা দিনত যিটো প্ৰশিক্ষণৰ মানে ট্ৰেইনিং কৰিব, অহা দিনত লাভটো পাব। সেইটো কাৰণে ধন্যবাদ আছে এই আমাৰ কি বোলে জাতীয় মহাসভা তথা আমাৰ প্ৰশাসনলৈ। হয় হয়, ধন্যবাদ অসম জাতীয় মহাসভাৰ সকলো বিষয়ববীয়া। পুনৰবাৰ মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।
কোৱাচোন তোমালোকৰ আগন্তুক খেল কেতিয়া আছে বা তোমালোকৰ ইণ্টাৰভিউ কেতিয়া আছে? তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ 23 অক্টোবৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট আছে। তাৰে ইয়াৰ ছোৱালী বহুতকেইটা 23তো আছে চাগে, আৰু 23ৰ পৰা ষ্টাৰ্ট হৈ নৱেম্বৰৰ লাষ্টত শেষ হ'ব লাগে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। বাৰু যি কি নহওক তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু তোমালোক আগুৱাই যোৱা আৰু অনাগত দিনত তোমালোকে সকলো মানে প্ৰতিযোগিতাত সফল হোৱা তাৰ বাবে কামনা কৰিছোঁ। ধন্যবাদ। হয়, অসম জাতীয় মহাসভাৰ তৰফৰ পৰা যিসকলে এই উদ্যোগটো লৈছে তেওঁলোকৰ নামবিলাক জানিব পাৰিম নি? মোৰ নাম শ্ৰী দীপক গড়। হয়, মোৰ ঘৰ দিয়ামলি চাহ বাগিচাতে আছে। হয়, মোৰ নাম শ্ৰী অভিনয় গোৱালা, মোৰ ঘৰ দিয়ামলি চাহ বাগিচাতে আছে। ধনীকন্ধ দিয়ামলি চাহ বাগিচা। মোৰ নাম অনিল গোৱালা, দিয়ামলি পালং লাইন। মোৰ নাম উমেশ নায়ক, দিয়ামলি পালং লাইন। হয় হয়, এইসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত এই কাৰ্যসূচীটো যিহেতু আগবঢ়াই নিয়া হৈছে, এখেতসকলক ধন্যবাদ। আৰু এখেতসকলে যাতে আৰু ভৱিষ্যতে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণৰ বাবে ব্যৱস্থা কৰি দিব পাৰে, গতিকে এইসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰক, কমেণ্ট কৰক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে এখেতসকলে পুনৰ এনেদৰে প্ৰচেষ্টা অব্যাহত ৰাখিবৰ কাৰণে উৎসাহ পায় আৰু এখেতসকলৰ প্ৰচেষ্টা যাতে সকলোৱে গম পায়। ধন্যবাদ।